মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিছোঁ আজি নলবাৰী ডিষ্ট্ৰিক্টৰ খুটি কটা বজাৰত। উৰুকাৰ আগদিনাখন ৰাতি 12টা 11:30 বাজিছে এতিয়া। তো এতিয়াৰ পৰা বজাৰ চলিব ৰাতিপুৱালৈকে, মানে উৰুকাৰ দিনালৈকে বজাৰ চলি থাকিব। তো আপোনালোকে চাই থাকক, সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্ট টু লাষ্ট। আপোনালোকক এনেকুৱা মাছ দেখাম যে এটা মাছৰ দাম 14,000 15,000 টকা বৰালি মাছ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমান দিছি শীতল রুব কেনে কেনে লাগছে বাজাৰত আহি? দেখা নাই না, জীৱনত দেখা নাই। এই ৰাতি 11:30 বাজি কিমান? 650 কিলো? কিলো 650 না গোটেই 450? গোটাটো ঐ মাছ যিমান মানুহো কম নহয়, কিন্তু জীৱনত দেখা নাই মই এনেহেন মাজা। এই কমল কাছ কিমান? 400 বিলোর না 400। নিপন এই দুটা চা মই জীৱনত দেখা নাই এনে বাজাৰ, জীৱনত দেখা নাই মই এই বাজাৰ। এই আৰি মাছ এই বল্লি মাছ কিমান কিলো? কিলো কিমান এই দাদা বল্লি? 900। সেইটো যাওঁ সেইটো বল্লি যাচোন, এইটো যা কিমান কিমান কেজি? 1400। নহয় নহয় নহয়, কিলো কিমান কিলো আছে? 1400 টাকা কিলো। কিমান কিলো আছে এইটো? গম নাপায় মোটামুটি আইডিয়া 10 কিলো হ'ব না? 10 কিলো বেছি হ'ব না? 9 কিলো 10 কিলো 10,000 হ'ব, বেছি হ'ব 10,000 বেছি হ'ব। 10,000 ওপৰত হ'ব এইটো। 10 কিলো হলে দেখোন 14,000 হয়েছে, 14,000 হয়েছে। আরি এইসব আরিয়ে সরু পৰা একদম ডাঙৰ হ'ল না। আর এইটো 1400 1500 টাকা কিলো। 6 কিলো মান হ'ব না? 5 কিলো
চিলভাৰ কিমান ৰাঙা চিলভাৰ আৰু সেইটো ৰাঙাটো বিকেটটো বিকেট সেইটো বিকেটে সেইটো চিলভাৰ সেইটোৱে চিলভাৰ এইটো চিলভাৰ এইটো বেকেট এই বেকেট ৰিপন চিলভাৰ ইমান ডাঙৰ ভাল কিলো কিনকে ফেলে রয়েছে ডাঙার বললি আছে তো কেজি 1200 কেজি 1200 5 নলি 6000 মুগা কি দাম Aku gal. Lagi. Itu rastate, main rastate. Coba kene অনুভৱ বহুত দেখা নাই আছিলো দেখাই নাই আজিলৈকে দেখা নাই না ময়ো দেখা নাই লাষ্টত যাই চিলভাৰে কিনিলো আমি না ব্ৰেকেট কিনিলো লাষ্টত যাই দুখান বাজাৰ ঘূৰি ব্ৰেকেট কিমান আছিল 3 কিলো 5 কিলো বটল 5 কিলো এ বিৰাট হেপী বিহু মাছ কিনিলে আপুনি হাউলিৰ মানুহ আহি ক'ত এইটো কি আছিল হলমাৰা বজাৰ নলবাৰী ডিষ্ট্ৰিক্টৰ হলমাৰা বজাৰত ধ্ৰুৱই ব্ৰেকেট মাছ লৈ গাড়ীৰ লাইন দেখোন বিৰাট মেলা হেন হৈছে দেখোন না সদায় এইখন বজাৰ হৈ থাকে তাৰমানে ডেইলি বজাৰ মানে কিন্তু আজি উৰুকা বুলি উৰুকাৰ আগদিনাৰ কাৰণে স্পেচিয়েল অলপ বেছি ডাঙৰ হৈছে গাড়ী কৰিলোঁ এই ৰাতি ঘৰত গৈ আছোঁ বিহুৰ বজাৰ হৈ গ'ল তো মাছ ল'লোঁ আমি বেলেগ মাছ দামী কিমান দামী মাছ ল'ম আৰু ব্ৰেকেট এটা লৈছোঁ 1000 টকা গৈছে ব্ৰেকেটটো তো কালি খানা হ'ব তো খানাত কি পাৰোঁ আপোনালোকক দেখুৱাম আৰু এতিয়া গৈ আছোঁ এতিয়া 1:30 বাজি গ'ল আমি গৈ আছোঁ